ভাস্কৰ কোৱা ৰাতুল তোমাৰ বাৰু আমাৰ এই শৈশৱতে খেলা কিবা খেলৰ বিষয়ে তোমাৰ কিবা স্মৃতি আছে নেকি? শৈশৱতে বহুত খেল খেলিছিলোঁ, বিশেষকৈ বিৰিংগুটি খেলিছিলোঁ। হয়। তাৰপিছতে মানে মাৰ্বল আৰু চহৰত মাৰ্বল কয়, আমাৰ গাঁৱলীয়াবিলাকে বিৰিংগুটি কৈছিলোঁ। তাৰপিছত পইচা খেলিছিলোঁ। তাৰপিছতে নদীত সাঁতোৰা, সেইটো এক প্ৰকাৰ খেলৰ নিচিনাই আছিলে, তেনেকুৱা খেলিছিলোঁ। লুকা ভাকু খেলিছিলোঁ। তাৰপিছত কি হয়, এই গছ খান্দি নিম গছৰ গুটিটো দি পেলাই সেই গপ খেল খেলিছিলোঁ। গপ খেলটো মানে নিম গছৰ গুটি থকা লগতে সঠিককৈ আজিও নাজানো খেলৰ, সেইটো গপ গুটি বুলি আমি খেলিছিলোঁ। গপ গুটি আছিলে আৰু তোমাৰ তাতে তুমি হেৰিও লৈছিলোঁ, আমি কলি তামোলৰ গুটি বা নিম এনেকুৱা গুটি লৈ আমি এইটো খেলিছিলোঁ। তাৰপিছতে 16 চকীয়া খেলিছিলোঁ। মাটিত মানে আঁচ টানি পেলাই 16 চকীয়া বনাই পেলাই 16টা গুটি লৈ খেলে। 16 চকীয়া আছে মানে খেলটো ধৰা তোমাৰ টাইপটো এই আমি যে দবা খেলোঁ, দবা খেলৰ নিচিনাই, কিন্তু দবা খেল নহয়, মানে খাব পাৰে, কিমানটা গুটি খাব পাৰে। সেইটো খেলা মনত আছিল। তাৰ লগতে তোমাৰ আৰু এটা খেল আমি আছিলোঁ, বাঘ আৰু গৰু। বাঘ গৰু খেলটো হৈছিলে। বাঘ গৰু খেলিছিলোঁ। হেৰিটো স্কুলতো কেতিয়াবা মানে খেলিছিলোঁ, ছাৰে পঢ়াই থাকিলেও মনে মনে খেলি আছিলোঁ। আমি কেতিয়াবা বহীতে আঁকি লওঁ, সেইটো খেলিছিলোঁ। আৰু লগতে তোমাৰ আৰু এটা খেল খুব মানে তোমাৰ খুব ভাল লগা এটা খেল আছিলে, এইটো সকলো ল'ৰা ছোৱালীয়ে তেতিয়া খেলিছিলে, আজি ল'ৰা ছোৱালীয়েও খেলে, তোমাৰ লুকা ভাকু। লুকা ভাকু খেলিছিলানে তুমি? লুকা ভাকু কৈছোঁ মানে, কিন্তু খেলোঁতে মানে কি হৈছিলে, কেতিয়াবা মানে লুকুৱাই তাৰমানে লুকাব লাগে, দৌ মাৰি গৈ কেতিয়াবা লোকৰ ঘৰৰ চেপত বা কাৰোবাৰ ভঁৰালৰ চেপত হওক, তাৰপিছতে মানে দৰজাৰ চেপত বা পালেঙৰ তলত এনেকৈ লুকাই যোৱা মানুহে কোন এইটো কি কৰি আছ ওলা তাৰপিছত বিচাৰি থকা ওচৰতে যায়, তেতিয়া তোমাৰ একদম মানে ফিচ তোমাৰ হাঁহিও উঠে নহয়, একদম আকৌ তোমাৰ এনেকুৱা কেতিয়াবা হাঁহি দুটাও তুমি ধৰা পৰি যোৱা, তোমাৰ ওচৰতেই যাব, তোমাৰ কাষেদিয়ে গৈ আছে, তুমি জুপুকা মাৰি লুকাইছা যদিও তথাপি তোমাক হাঁহি কোবত ৰাখিব নোৱাৰা, তুমি হাঁহি দুটা ধৰা পৰি যোৱা। ঠিক তেনেকুৱা আছিলে। বিৰিংগুটি খেলোঁতে মানে মাৰ্বল খেলোঁতে কাৰ দগিলটো মানে কিমান ভাল, কিমান ডাঙৰ আৰু কিমান মানে ভাল, আৰু তুমি চবৰে চকু আছিলে, আৰু কেনেকৈ দগিলটো মই লওঁ, দগিলটো তোমালৈ কেনেকৈ আহে চুচি ল'ব পাৰিম দগিলটো। আৰু সেইখিনি সময়ততো তুমি চোৱা, সেই খেলটো খেলিবলৈ যাওঁতে যিদিনাখন আমাৰ স্কুল বন্ধ থাকিব, সেইদিনাখনতো দিনটো আৰু তুমি আৰু ভাত পানী এৰি আৰু মানে এটা মাৰ্বল যে তাৰ কাৰণে মানে হীৰা টুকুৰা এটাৰ দৰে মূল্যৱান, হীৰা টুকুৰাৰ দৰে আছিলে। আৰু তোমাৰ এনেধৰণৰ আৰু এটা আছিলে, ধৰা তুমি এই চাইকেলখন যেতিয়া তুমি প্ৰথম চলাবলৈ শিকিছিলা, প্ৰথম তলত চলোৱা হৈছিলে, এই তোমাৰ সেইকেইদিন ইমান মনটো ফূৰ্তি হৈ থাকে, তুমি স্কুলৰ পৰা গৈ ক'ত পেলালা ঠিক নাই আৰু তাৰপৰা কি কৰা, একদম দিনডাল তলৰ গুটি কোবাই আৰু চাইকেল কোবাই ফুৰিছা, চাইকেল চলাই ফুৰিছা, তলতে চলোৱা যায়, কতবা পৰিছাও। মই মানুহৰ একদম চকুৱাত যে নতুনকৈ দি থোৱা চকুৱা একদম আগ চকাই গৈ পেলাই চকুৱা ভাঙি তাত সোমাই গৈছে, আৰু কাৰোবাক চাগৈ খুন্দিয়াইছিলোঁ তেতিয়া বহুত খুন্দিয়াইছোঁ। ঠিক তেনেধৰণৰ। আৰু তেতিয়া ঘৰতো কয় যে তই দিনডাল আহি তলৰ গুটিকে কোবাই ঘূৰি ফুৰিছা চাইকেল চলাই, তোক কাইলৈ স্কুলত লগাই দিওঁ তোক মাষ্টৰৰ আগত, সেই কমপ্লেইনটো গৈ মাষ্টৰৰ ওচৰত পাইছেগৈ। আৰু ৰাতিটো কিতাপত বহাহে সুধিম, তোক এই পুৰণ নেতাখন ধৰাহে সুধিম, তই এনেকৈ ঘূৰি ফুৰা। ঠিক তেনেধৰণৰ বহু স্মৃতি তেতিয়া আমাৰ জড়িত আছিলে। আৰু এটা খেলত তোমাৰ হৈছে মনত আছে, আমি যে পইচা খেলোঁ, পইচা যে তুমি তেতিয়া 5 পইচা 20 পইচা 10 পইচা এইবোৰ আছিলে, তেতিয়া আমি খেলোঁ, আমি 10 পইচাকৈ খেলোঁ বা 20 পইচাকৈ খেলোঁ, তেতিয়া 10 পইচা 20 পইচা সঁচাই নাইকিয়া হৈ গ'ল। তেতিয়া আমি সেই 5 পইচাটোকে আমি বহুত ডাঙৰ মূল্য আছিল, কিন্তু আজি 5 পইচা 10 পইচা 20 পইচা এইবোৰ পাবলৈ নাই। 5 পইচা এটা যদি লাভ পাওঁ একদম গোটেই দিনটো কি ফূৰ্তি আৰু গৈ আৰু তোমাৰ চকলেট খাই যে তোমাৰ অৰেঞ্জৰ যে এটা বাকলি নোহোৱা, বাকলিটো নাই, এফাল হালধীয়া এফাল ৰঙা, কঁঠাল গুটিটোৰ নিচিনা আছিলে চকলেটটো, তেনেকুৱা মৰ্টনো খোৱা আমাৰ হেৰি আছিলে, আমি খাইছিলোঁ। আৰু সেই মৰ্টনটো আজি পাবলৈ আছেনে নাজানো, হয়তো ক'ৰবাত থাকিব পাৰে, তথাপি সেইটো মৰ্টনৰ আমাৰ খোৱাদটোৱে বৰ বেলেগ আছিলে। কাগজত পকোৱা এটা 5 পইচাকৈ লয়, লক্ষ্মী চুপাৰী বুলি কয়, সেইটো খাইছিলোঁ। আৰু এটা বস্তু, তুমি নদীত কিবা সাঁতুৰিছিলা নেকি সেইখিনি সময়ত? নদীটো সাংঘাতিক, মানে এনেকুৱা আছিলে, একদম গৰাৰ পৰা ডাইৰেক্ট জঁপিয়াই দি পেলাই 2টা জাপ মাৰিছিলোঁ, মানে এটা মানুহটো একদম এনেকৈ ফিট হৈ যায়, সেইটো কি জাপ আছিলে? জেউৰা জাপ। আৰু এটা একদম জুপুকা লাগি যায়, সেইটো কোমোৰাৰ জেওৰাটো বেছিকৈ চলিছিলে মানে। আনকি সেইখিনি সময়ত সাঁতুৰি এনেকুৱা অৱস্থা হৈছিল, আমাৰ 2খন হাত ওপৰলৈ দি পেলাই অকল ভৰি দুটাই সাঁতুৰি থাকিব পাৰোঁ। মানুহে ভাবে কি ই ঠাউনি পাই আছে, কিন্তু নহয়, 50 ফুট দ। সেইখিনি সময়ততো ঘৰৰ মানুহে গৈ পিটনো দিছে, কেতিয়াবা গালিও খাই পিছে। তাতে গৈ পেলাই মানে কেতিয়াবা
পাৰত মনে মনে যে ৰৈ থাকে আমি গমেই নাপাওঁ উঠি পেলাই কাপোৰ কানি পিন্ধিবলৈ ধৰোঁতে ধপধপকৈ দিয়ে নহয় আকৌ হয় দিয়া সকলোকে ৰঙা হৈ যায় তাৰমানে ঘৰতো কেতিয়াবা গম পাই যায় যে ই বহুত সময় সাঁতুৰি আহিছে কাৰণ বেছি সময় যদি পানীত তেনেকৈ সাঁতুৰি থকা যায় ৰঙা আৰু কেতিয়াবা ঘৰৰ মানুহে গম নাপালে যেতিয়া তুমি ঘৰলৈ যাবা সেইখিনি সময়ত তোমাৰ চকুকেইটা চাই গম পায় চকুকেইটা ইয়াৰ চকু ৰঙা সময় নাদুৰি সুধিব তই নদীত নাদুৰি আহিছিলি ন এনেকৈ দুচাত এচাত দিওঁ স্মৃতিটো মনত আছে আজি আমি দুয়োজনে দৰ্শকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ আমাৰ সৰু সৰু কিছুমান আমাৰ খেলৰ স্মৃতিক লৈ আজি আপোনালোকলৈ ভিডিঅ'টো আমি আগবঢ়ালোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল পাব ধন্যবাদ